পেপাৰখন থৈ যাওঁ নে ময়ূৰীৰ হাতত দি যাওঁ নে নাই 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 দিনটো যদি মই ময়ূৰীক দেখা নাপাওঁ তেতিয়াহ'লে বেয়া হ'ব। এটা কাম কৰোঁ, বেলেগ দিনৰ দৰে মই চিলিং বজাই মাত আইতা ও আইতা আইতা অলপ চাহ বনাবিচোন। তই গ'ল কণ্টেল দোকানৰ পৰা চাউলখিনি আনিবি দে, ভাত খাবলৈ দুপৰীয়া চাউল নাই। আৰু শুন, তই এটা ভাল কাম বিচাৰি ল আৰু কিমান বেলেগৰ ঘৰত পেপাৰ ওলাই ফুৰিবি। এনেকৈ থাকিলে মই নাতি বোৱাৰী মুখ দেখা নাপাওঁ। হ'ব দে, সময় হ'লে মই ভাল কামো পাম আৰু তোৰ বাবে এটা ভাল নাতিনী বোৱাৰীও আনিম। তই ইমান চিন্তা কৰিব নালাগে। ডাঙৰ দা চাহ ল। অঁ দে 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 বেছ বনাইছ। তই দিনে দিনে সকলো কামতে এক্সপাৰ্ট হৈ গৈছ। সৰুদা চাগে উঠাই নাই, মই তাক মাতিমগৈ। চাহ দিয়া। সৰু দাদা, সৰু দাদা, ইমান দেৰিলৈ কৰিলে মানে অফিচ নাযাওঁ নেকি তই? ৰহ অলপ খবৰ দি। ৰ তেতিয়াহ'লে তোক ভালদৰে খবৰ দি আছো। তাই এইজনী ভালকে শুব নিদিয়ে ঐ। বাহ, কালি জুবিনদাৰ প্ৰগ্ৰেমত কি মানুহ, পুৰা ফাটাফাটি, কি গান, কি মানুহ। তাকেই, জুবিনৰ গান বুলিলে আমি পাগল। পিছে আমাৰ কলেজৰ ছুপাৰ টুপাৰ হিট ছিংগাৰ কোন আছিল জানানে ৰবি? এই কিয় নাজানিম, এইজন আমাৰ মন। ধেমালি গাইছিল নেকি গান? গানৰ প্ৰেমত পৰিয়ে ময়ূৰে প্ৰপ'জ মাৰি দিছিল। এতিয়া মন আৰু ময়ূৰী। আচলতে মন, তই গান বোলা বস্তুটো সদায় লগত ৰাখি যাবি। এদিন তোৰ লগতে আমিও ফেমাছ হৈ যাম। কথাটো হয়, গান মই কিমান ভাল পাওঁ সেইটো তহঁতে হয়তো জানয়ে। ময়ূৰী আজি মোৰ জীৱনত আছে গানৰ বাবেই, কিন্তু টকা পইচা নহ'লে সকলো মিছাও ৰবি। গান এটা বনাবলৈ যাওঁতে কিমান খৰচ আহি যায়, তাতে প্লেটফৰ্ম বুলিবলৈ অকল ইউটিউবটোহে আছে। আমাৰ দৰে দুখীয়া মানুহে গানৰ পৰা আঁতৰি থকাই ভাল। কিন্তু মোক ময়ূৰীয়ে সাহস দি থাকে সদায়, মই এদিন ছাকচেছ হ'ম, মই ভাল চাকৰি কৰিম। তাৰ দৰে সাহস দিয়া ছোৱালীনো ক'ত পাবি? মন, তই সঁচাই বৰ লাগে। আজিৰ যুগত মনেৰে নহয়, ধনেৰে তুলনা কৰা ছোৱালীহে বেছি লাগে। আৰু এটা কথা কওঁ, তহঁতৰ দৰে বন্ধুনো ক'ত পাম? স্কুলৰ দিনৰ পৰাই আমি তিনিওজন একেলগে উঠা বহা কৰা, আৰু আমি আগলৈ এনেকৈয়ে থকাটো বিচাৰোঁ। আজিকালি চব মানুহ স্বাৰ্থপৰ, তহঁত কেৱল স্বাৰ্থপৰ হৈ নাযাবি।
আজি ইমান পুৱা কল কৰিলা যে দাদাহঁত অফিচ গ'লে নেকি? ছাৰপ্ৰাইজ! আজি দাদাহঁত সোনকালে ওলাই গ'ল অফিচৰ কামত। তুমি এতিয়ালৈ উঠাই নাই নে? নাই ৰ'বা মৌৰী, এই উঠি আৰু পেপাৰ দিব গৈ আছোঁ। তুমি সদায় শালিকি এটা হৈ মোক ৰাতিপুৱাই দেখা দিবা, আৰু দিনটোনো ক'ত দেখা পাম? তোমাৰতো মোক লগ কৰিবলৈ অলপো মনে নাযায়। কি কথা কোৱা অ'? মোৰ তোমাক লগ কৰিব মন নাযাব নেকি? তোমাৰ ওচৰত বহি কথা পাতিব মন যায়। এটা কথা ভাবিছোঁ মই, আমি আগে পিছে লগ কৰা উজান পথাৰৰ গছজোপাৰ তলতে তুমি আহি ৰৈ থাকিবা। মই তাত গৈ ওলাম। সময় আবেলি 3 বজাত। হ'ব দিয়া মৌৰী, মই এতিয়া পেপাৰখিনি লৈ আহি দি থৈ আহোঁগৈ। অ'কে মন, ৰাখো। লাভ ইউ। লাভ ইউ টু মৌৰী। এই ৰ'বা আৰু এটা কথা আছে মৌৰী। যোৱাকালি ৰাতি সপোনত মই তোমাক দেখা পালোঁ। হয় নেকি? ঠিক আছে, আবেলি লগ পালে সপোনত কি দেখিছিলা সেইখিনি ক'বা। আৰু সেয়াও কথাৰে নহয়, গানেৰে। অ'কে, বাই। বেয়া হ'বলৈ সময় নাপালি আৰু। হেল্ল', অঁ মৌৰী, আজিও দেৰি কৰিলা তুমি? পালোৱে আহা সোনকালে, মই ৰৈ আছোঁ। হ'ব, এতিয়া মুখখন ফুলাব নালাগে। সদায় দেৰি। চৰি। কি ভাবিছা? কি ভাবিম মৌৰী, মই তেনেকৈ একো ভবা নাই। সদায় এনেকৈ থাকিবানে মন? নে কিবা কাম চাবা? সময় ৰৈ নাথাকে মন। সোনকালে কিবা ভাল এটা কাম চোৱা, তেতিয়াহে মই দাদাহঁতৰ আগত তোমাৰ কথা ক'ব পাৰিম যে মই মনক ভাল পাওঁ। চোৱা মৌৰী, মইতো চেষ্টা নকৰা নহয়, মই চেষ্টা কৰিয়ে আছোঁ। এইবাৰ ADRE এক্সাম দিছোঁ, আৰু মোৰ দৃঢ় বিশ্বাস আছে মই পাছ কৰিম আৰু চাকৰি পাম। পৰহি পাতিছোঁ যেতিয়া মাছটো এদিন লাগিবই, আৰু মই তোমাক হেৰুৱাব নোখোজোঁ। কেৱল ধৈৰ্য ধৰা ময়ূৰী, এদিন ভাল দিন আহিব। মোৰ বিশ্বাস আছে মন, তুমি এদিন সফল হ'বা আৰু মোক সোনকালে তোমাৰ নিজৰ কৰি ল'বা। গানেই হওক বা তোমাৰ কামেই হওক, মোৰ বহুত ভাল লাগে, আৰু লগতে তোমাকো। আৰু সপোনত যে দেখিছিলা সেইখিনি কম। শুনা, যোৱাকালি ৰাতি বাছ মন, এনেকৈ নহয়। গান গাই শুনোৱা, মই চকু মুদি আছোঁ। তেতিয়াহ'লে শুনা। যোৱা ৰাতি সপোনতো জোনা দেখিলো মই তোমাকে, তুমি কি কৈ গ'লা অ জোনা বুজিনো নোপোৱাকে। যোৱা ৰাতি সপোনতো জোনা দেখিলো মই তোমাকে, তুমি কি কৈ গ'লা অ জোনা বুজিনো নোপোৱাকে। গোলপীয়া উঠেৰে মিচিকিয়া হাঁহিৰে
হাঁহিৰে থাকিব নোৱাৰো অ জোনা ঘৰত মই অকলে থাকিব নোৱাৰো অ জোনা ঘৰত মই অকলে জানা দাহ মন, মই তোমাৰ গানৰ মাজত হেৰাই গৈছিলোঁ। তোমাৰ সপোনবোৰ আৰু মোৰ হেঁপাহবোৰ সোনকালে পূৰণ হওক। এতিয়া যাওঁ মই, দাদাহঁত আহি পাব হৈছে। অ'কে ময়ূৰী, আকৌ লগ পাম। নিশ্চয় মন, মই তোমাক কেতিয়াও পাহৰি নাযাওঁ। ভাইটি, এটা কথা ভাবিছেনে তই? কি দাদা? আমাৰ ময়ূৰীৰ বাবে ল'ৰা এজন চাব লাগিছিল না। তাৰ বিয়াৰ বয়স হৈছে। কথাটো মই নভবা নহয় দাদা, কিন্তু ভাল ল'ৰা পাম ক'ত? মা দেউতাই তাইক আমাৰ হাততে গতাই দি গৈছিগৈ। গতিকে ভাল ল'ৰা এজন চাই তাইক বিয়াৰ কথা চিন্তা কৰি লওক। লগতে তাই যেন বিয়াৰ পিছত কোনো দুখ নাপায় এইটোও চাব লাগিব। ল'ৰাজন ধনী ঘৰৰ হ'ব লাগিব, যাতে আমাৰ একমাত্ৰ ভণ্টি অভাৱত পৰি বিয়াৰ পিছত কান্দিব লগা নহয়। ঠিক, তই মোৰ মনৰ কথা ক'লি হেতি। তাইক ৰাজধানী কৰি ৰাখিব পৰা ল'ৰা এজনলৈ আমি তাইক বিয়া দিম। দাদা ভাল মেখেলা চাদৰ দেখাবচোন। আছে এইবিলাক আছে ৰকমগঞ্জৰ এইবিলাক দামৰ হ'ব, এইবিলাক দামৰ হ'ব এনেকুৱা। ইয়াৰে দেখাও। এইটো চাব পাৰে। এইটোত কিমান আহিব দাদা? এইটো 1250 হে। ঠিক আছে, এইটোৱে পেকিং কৰি দিয়ক। এইটো হ'ব ন? হ'ব। ময়ূৰী, আজিতো মোৰ পলম হোৱা নাই। তোমাৰ জন্মদিনৰ বহুত শুভেচ্ছা থাকিল। হেপী বাৰ্থডে ময়ূৰী। ৰ'বা, তোমাৰ বাবে এটা বস্তু আছে। এইটো লোৱা। মন, তোমাক বহুত বহুত ধন্যবাদ আজিৰ দিনটো মনত ৰখাৰ বাবে। বা একেবাৰে, মই তোমাৰ আজিৰ দিনটো পাহৰিমনে? মই তোমাক বেলেগ দিব নোৱাৰিলেও চাদৰ মেখেলা এযোৰকে দিলোঁ। আৰু মই এদিন তোমাক কইনা সাজত চাবৰ বাবে কিমান হেঁপাহ, সেইটো কেৱল মইহে জানো। ভাইটি, অ' ভাইটি, আছানে?
আছো দাদা, লগ হৈ আছো। দাদা আহিলে অঁ প্ৰিয় পানী ময়ূৰী, এটা ভাল খবৰ আছে। কি দাদা অহা সোমবাৰে তোক চাবলৈ আহিব প্ৰতাপ চলিয়াৰ একমাত্ৰ ল'ৰাৰ বাজে। অঁ ভাইটি বচোন। হঠাতে আমাৰ ভণ্টিৰ বাবে এজনে ফোন কৰি খবৰ এটা দিছে। আমাৰ অফিচত কাম কৰা শইকীয়াই সম্পৰ্কটো আনিছে। বহুত কোটি টকাৰ সম্পত্তিও। শইকীয়াক খবৰ কোনে দিলে? শইকীয়াক প্ৰতাপ চলিয়াই কল কৰিছে। প্ৰতাপ চলিয়াই ব্যৱসায় চম্ভালিবৰ বাবে দিল্লীত থাকে। অনুপ চলিয়া মানে তেখেতৰ ল'ৰাৰ বাবে আমাৰ ময়ূৰীক চাব আহিব। কোন কোন আহিব কিবা গম পাইছ? প্ৰতাপ চলিয়াই এইবাৰ গুৱাহাটী আহিলে ইয়ালৈ আহিব, লগত শইকীয়া আৰু তেওঁৰ ৱাইফ। অনুপ চলিহা মানে ল'ৰাজন নাহে নেকি? তেওঁ ব্যৱসায় চম্ভালিবৰে সময় নাই বোলে, কিবা কামত যোৰহাট গৈছে। গতিকে দেউতাকৰ লগত সোমবাৰে আহিব নোৱাৰে বুলিয়ে কৈছে। ডাঙৰ দা এই বিয়াত মই বহিব নোৱাৰে না। কি কি কৈছ তই? অঁ দাদা মই মোৰ মনটো এজনক দি থৈছোঁ। কি কিন্তু কা? মই মনক ভাল পাওঁ আৰু তাৰ লগতে বিয়া হ'ম। চি চি ময়ূৰী, তই মোৰ নাক কাণ কাটিলি। মন মানে সেই পুৰা পেপাৰ দিব অহা ল'ৰাজন, চাল চিগা খাব নোপোৱা এটাক তই ভাল পালি। আমাৰ ষ্টেটাছ আৰু সিহঁতৰ ষ্টেটাছ কিবা মিলেনে হা? আৰু মই তোৰ বাবে এটা ভাল সম্পৰ্ক আনি তোৰ ভালৰ কথা চিন্তা কৰি আছোঁ। এটা ভিখাৰীক তই ভাল পালি আৰু তই ভাবি ল'লি মই তাৰ লগত তোক বিয়া দিম। চি সমাজে কি চকুৰে চাব তই এবাৰো ভাবি নাচাবি। মা দেউতা ঢুকোৱাৰ পিছত তোক গতাই দিয়াৰ দায়িত্ব আমাৰ। তোৰ সেই মন নে চনটোক কৈ দিবি মই যেন তাক চকুৰ আগত আৰু কেতিয়াও দেখা নাপাওঁ, আৰু তোৰ পৰা যেন সি আঁতৰি থাকে। মান সন্মান মৰ্যাদা সকলো শেষ কৰি পেলালি। কিন্তু দাদা মোৰ মনৰ ওপৰত বিশ্বাস আছে, সি মোক ডুবালে দুমুঠি ভাত চাব পাৰিব। সি কেতিয়াও নিজকে হাত মানি নলয়। এদিন নহয় এদিন সি সফল হ'বই দাদা। অলপ সময়ৰ প্ৰয়োজন দাদা। ভাইটি দেখিলি তাইৰ কথা, মৰম দি দি তাইক মূৰৰ ওপৰত উঠালোঁ। এতিয়া শুন তাইৰ কথা। ভণ্টি এটা ভাল সম্পৰ্ক হ'বলৈ আহিছে, তই আবুল তাবুল বকি মোৰ মূৰটো চুবাই নলবি। কোটি টকাৰ সম্পত্তিৰ ওপৰত তই ৰাজ ৰাণী হৈ থাকিব পাৰিবি, আৰু সেই মনটোৰ আছে কি এদিন পেটত গাঁঠি দি শুই থাকিব লাগিব, আৰু সেই দিনটো আমি চাব নোৱাৰোঁ। তোৰ গালত যদি আৰু এটা চৰ পৰিব নালাগে সোনকালে এটাৰ মোৰ ওচৰৰ পৰা। হা ভণ্টি, দাদাই তোৰ ভালৰ বাবেহে চিন্তা কৰিছে। তোৰ দুখ চাব নোৱাৰোঁ যে আমি, ভৱিষ্যতে তোৰ দুখ নহওক বুলিয়ে দাদাই সেনেকৈ কৈছে। তই কান্দি নাথাকিবিচোন। আৰু যিটো অঁ যিটো কি হ'ল? মানে যিটো পাছ কৰিব নোৱাৰিলেও বেয়া লাগিল। পিছে এই ভাল খবৰটো ময়ূৰীক জনালে কিমান সুখী হ'ব জাননে তই? তাই সদায় কৈ আছে মই এদিন ছাকচেছ হ'ম, মোৰ চাকৰি হ'ব, সদায় কৈ আছিল তাই। এটা ফোন কৰি কিনে মই তাইক জনাই আছোঁ। হেল্ল' ময়ূৰী, এটা ভাল খবৰ আছে নহয়। ৰবি আৰু মই ADR পাছ কৰিছোঁ। কি সঁচা মন, তোমাৰ জীৱনে আজি সফলতা এটা পালে। তোমাৰ ভাল লাগিছেনে? বহুত। কিন্তু মন এটা বেয়া খবৰ আছে। কি ময়ূৰী? অহা সোমবাৰে মোক চাবলৈ আহিব কোনোবা।
মই দাদাহঁতক তোমাৰ কথা কৈছিলোঁ, কিন্তু মানি নল'লে। গুৱাহাটীৰ অনুপ চলিহা নামৰ এজনৰ বাবে মোক ঠিক কৰিছে বুলি। তুমি কি বিচাৰিছা মৌৰী? মই কেনেকৈ থাকিম মন? মই থাকিব নোৱাৰোঁ। দাদাহঁতে তোমাক মোৰ পৰা আঁতৰত থাকিব কৈছে। আজি শুক্ৰবাৰ আৰু মাজত 2 দিন আছে। তুমি আহি মোক লৈ যোৱা। মই তাৰ লগত বিয়া হ'ব নোৱাৰোঁ। হ'ব দিয়া মৌৰী, মই আজি ৰাতিয়ে গৈ আছোঁ। তুমি কেৱল ৰেডি থাকিবা। হ'ব, মই অপেক্ষা কৰিম। ঘটনা কিবা বেলেগ। ডাঙৰ দাদাক কথাটো কৈ আছোঁ। তই ক'ত গৈ আছ? ঘৰত বল, বল ঘৰত বল। ইয়াৰ ব্যৱস্থা তহঁতে কৰ। ইমান দিনে তোৰ কথাবোৰ মই শুনিহে আছিলোঁ, কিন্তু প্ৰকৃত সত্য মই আজিহে গম পালোঁ। ইমান পানীৰ মাছ তই। তোৰ জীৱন শেষ কৰাৰে মোৰ ইচ্ছা আছিল, কিন্তু মোৰ নিজৰ ভনীৰ নিচিনা। এই কথা ভাবিহে মই আজি তোক এনেকে এৰিলোঁ। নেক্সট টাইম যদি তোক কেনেকে পাওঁ, তোক ভালকৈ খতম কৰি দিম মই, মনত ৰাখিবি। তহঁতে এদিন ঠিক কথাই কৈছিলি। মদে আমাৰ দুখ আচলতে মদে আমাৰ দুখ আঁতৰাব পাৰে ৰে। এদিন মই তহঁতক এই মদ খাব মানা কৰিছিলোঁ। আজি মই নিজে মদ খাওঁ। পৰিৱৰ্তন আমাৰ বাবে প্ৰেম নহয় মন, টকা পইচা গাই সম্পদ থাকিলে আগবঢ়া। একোৱেই নাই। এই ৰবি,
মোৰ আজি বিয়া বে মোৰ বিয়া ভগৱান চাকজবাক মই মৰাৰ আৰু গান লগা ধৰে খবৰত মৰি খাৰি নিলি ন মোৰ পৰা এনজয় কৰ ৰবি কালি মোৰ জইনিং ডেট আছে তো মই সোণাপুৰ যাব লাগিব তোৰ কেতিয়া জইনিং ডেট মোৰ দুদিনমান দেৰিকে হবি দেৰিকে হ'ব ন তো তেতিয়াহ'লে এটা কাম কৰিবি তোৰ বাইকখন মোক অহাকালি কাৰণে দিবি অঁ হ'ব দি দিম আৰু যিটো কথাটো কবি গাঁৱৰ পৰা ময়ো গুচি যাম আৰু এদিন তইও গুচি যাবি যিটো অকলশৰীয়া হৈ পৰিছোঁ তো তাক এটা গেৰেজ কৰি দিব পৰা হ'লে ভাল আছে আমি দুয়োটা সহায় কৰি দিওঁ আৰু আরে মোর হোয়াইট শার্ট তো ক'ত মই হোৱাটছএপটো থৈ দিছোঁ আরে তোমার মূৰত গোবৰ আছে নেকি কোনে তোমাক ধুবলৈ দিছে চাৰ্টটো লেতেৰা আছিল যদিও থৈ দিছোঁ আহোঁতে মোৰ দেৰি হ'ব পাৰ্টি এটা আছে ক'ত আছে পাৰ্টি বেছি উচ্চাৰি মাৰি কথা নকবা মোৰ য'তেই পাৰ্টি নাথাকক কিয় তাত তোমাৰ কি গাই আপুনি সদায় তেনেকৈ ঘৰত আহে আৰু আহোঁতে মদ পানী খাইহে আহে আজি বিয়া হোৱা এমাহ হয় আজিলৈকে আপুনি মোক ভালকৈ মাতি পাইছে মোৰ খবৰ লৈ আৰে তোমাৰ বিয়া পাতিব লাগে পাতিছোঁ বাছ তাতকৈ বেছি একো নহয় পাপাৰ কথা মতে গাঁৱলীয়া ছোৱালী বিয়া পাতিব লাগে পাতিছোঁ বাছ যথেষ্ট আৰে মোৰ লগত তুমি বেছি মুখ চলাই নাথাকিবা নহ'লে হাতখন ভাঙি দিয়াৰ দৰে তোমাৰ মুখখনো ভাঙি পেলাম অঁ দাদা অঁ দাদা তহঁতে কোৱাৰ নিচিনা মই ৰাজধানীৰ দৰে সুখত আছে গুড নাইট ডাৰ্লিং যাৰ এবাৰ আকৌ লগ পাম তুমি মোক ভালেই নোপোৱা ভাল পাই ময়ূৰীক বিয়া নাপাতিলে হ'ল সেই ময়ূৰী আৰে পাপাৰ কথা মতে বিয়া পাতিব লাগে পাতিছোঁ বাছ পাপাৰ প্ৰপাৰ্টি চব তুমি মোক কেতিয়া নিজৰ কৰি ল'বা সোনকালেই ল'ম তাই থাকিলে মই নাথাকোঁ কিন্তু আৰে ড্ৰ'ন দৌৰি ডাৰ্লিং মই কি কৰিব লাগে এইটো মই জানো ন তুমি আজিও মদ খাই আহিছা ৰৈ কেলাম তোৰ বাপেৰক আহিছে নেকি দে তেনেকৈ আৰু মানুহ জীয়াই থাকিব পাৰে নেকি জীয়াই মৰিছোঁ মই আৰে মোৰ কি দোষা মোৰ প্ৰপাৰ্টি মোৰ টকা মোৰ ঘৰ মোৰ মাটি মই কি মদ সুধি কেনে খাম মই মদ খাওঁ নাখাওঁ মোৰ কথা ওলাই যা ঘৰৰ পৰা তোৰ নিচিনা লাগে দিব নালাগে
ময়ূৰী আৰে ময়ূৰী ইমান ৰাতি এই অৱস্থাত মন অনুপে মোৰ এই অৱস্থা কৰিলে মই ক'ত গৈ আছোঁ কি কৰি আছোঁ নিজেও নাজানো মই এইবোৰ চাবৰ কাৰণে জীয়াই আছোঁ নেকি দাদাহঁতে গম পায়নে এইবোৰ কথা উঠা গাড়ী উঠা নাই সিহঁতে দুখ পাব বুলি মই কাকো জনোৱা নাই ব'লা মোৰ ঘৰত ব'লা ডাঙৰ দাদাই ফোন কৰি আছে দিয়া ফোনটো মোক দিয়া ময়ূৰী নহয় মই কৈছোঁ মনে কৈছোঁ আজি এটা কথা স্পষ্ট হ'ল যে আপোনাৰ নিচিনা দাদা থকাতকৈ মৰি যোৱাই ভাল আপোনাকে কৈছোঁ ডাঙৰীয়া মই ময়ূৰীক লৈ ঘৰত গৈ আছোঁ চাওঁচোন আজি কোনে কি কৰিব পাৰে ময়ো চাই ল'ম মই ময়ূৰীৰ ডাঙৰ দাদা দাদা আপোনাৰ ৰঘুজ আমি মনক বিচাৰি আহিছোঁ মন ব'ল মনক কিয় মই নিজে ইচ্ছাৰে আহিছোঁ তাৰ কোনো দুখ নাই ৰঘুজ মই আজি অনুভৱৰ ঘৰত কাম কৰা বাইদেউৰ মুখত সকলো কথা গম পাইছোঁ আৰু মই আজি সিহঁতৰ ঘৰলৈ গৈছিলোঁ ময়ূৰী তই মোক ক্ষমা কৰি দিবি তোৰ ইচ্ছাৰ বিৰুদ্ধে গৈ তোৰ জীৱনটো ধ্বংসৰ ফালে ঠেলি দিব খুজিছিলোঁ অনুপে তোৰ লগত যিটো কৰিছে মই সকলো কথা গম পাইছোঁ আমি আইনৰ সহায় ল'ব পাৰিম কিন্তু অনুপে যদি তোৰ জীৱনটো লৈ লয় আমি কি কৰিম এই ময়ূৰী তোক আজি মনৰ হাতত গতালোঁ আৰু মন তহঁতৰ বিয়াখন মই সোনকালে ধুমধামেৰে পাতিম আৰু অনুপক যি ব্যৱস্থা ল'ব লাগে আইনী ব্যৱস্থা মই অতি সোনকালে কৰি আছোঁ তহঁতৰ জীৱনটো সুখৰ হওক